জানুৱাৰী 30, 31 আৰু 1 ফেব্ৰুৱাৰী 2026 চনৰ তৃতীয় তিনিদিনীয়া কাৰ্যসূচীৰে আমি সংযুক্ত বড়ো গণমঞ্চৰ 12th এনুৱেল কনফাৰেন্স লগতে ধেমাজি জিলা সমিতি সংযুক্ত বড়ো গণমঞ্চৰ 6th বাইনেল কনফাৰেন্স আমি ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ সাজু হৈ আছো। আৰু ইয়াত বিশেষকৈ আমি আমাৰ এতিয়া প্ৰস্তুতি চলি আছে আৰু আমাৰ এতিয়া প্ৰস্তুতি চলিছে আমাৰ ডেন্সৰ কালচাৰেল প্ৰেজেন্টেশ্যন লগতে মাৰ্চ ফাষ্ট আৰু আমাৰ এক্সিবিশ্যনৰ যিখিনি কামবোৰ আগবাঢ়িব লাগে সেইখিনি কামবোৰ আগবাঢ়ি আছে। আৰু এক্সিবিশ্যনত আমাৰ বিভিন্ন এজেঞ্চিৰ পৰা আমি ডেমনষ্ট্ৰেশ্যন ইয়াত কিবা ডেমনষ্ট্ৰেশ্যন শ্ব' কৰিবৰ কাৰণে আমি সিহঁতক আমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ এক্সিবিশ্যন চাব কমিটিৰ টীমৰ ফালৰ পৰা আজি দুলীয়াজান ONGC লৈ গৈছে ইনভাইট কৰিবলৈ। আৰু এনেকৈ আমি NSPCৰ লগতে আমাৰ PSC ডিপাৰ্টমেণ্ট আৰু বিভিন্ন ছায়েন্স এক্সিবিশ্যন থাকিব। আমাৰ উইভিং ইণ্ডাষ্ট্ৰীৰো আমাৰ প্ৰেজেন্টেশ্যন কালচাৰ প্ৰেজেন্টেশ্যন থাকিব। তো এইখিনি আমাৰ প্ৰস্তুতি চলি আছে। আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহিম বুলি তেখেতে কথা দিয়া হৈছে অলৰেডি। আৰু ৰণোজ পেগু ছাৰ থাকিব আৰু BTCৰ চিফ হাগ্ৰামা মহিলাৰী তেখেতেও আমাৰ ইয়াত আহিব বুলি তেখেতে কথা দিছে। তো আমি আলোচনা চলি আছে আৰু আমি পজিটিভলি ভাবোঁ তেখেতলৈ ইয়াত অংশগ্ৰহণ কৰিব বুলি আমি পজিটিভলি ভাবোঁ আৰু তেখেতে কথা দিছে আৰু আহিবই বুলি মানে আমি আশাবাদী। বড়ো গণমঞ্চৰ BTR বাহিৰত বসবাস কৰা 22টা জিলা বড়ো লোকসকলৰ ডেভেলপমেণ্ট আৰু ইউনিটি, বিশেষকৈ আমি ইউনিটি আমাৰ যিমানখিনি অৰ্গেনাইজেশ্যন আছে সেই অৰ্গেনাইজেশ্যনসমূহৰ লগত আমি ইউনিটিৰে কাম কৰি মেলি আমি BTR বাহিৰত বা BTR বাহিৰৰ আৰু লগতে BTR থকা যিকোনো বড়ো সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে ইউনিটি আৰু ডেভেলপমেণ্ট আৰু সিহঁতৰ আমাৰ পলিটিকেলি ষ্ট্ৰেং কৰা সেইবোৰ বিশেষকৈ ইয়াত কিবা হ'ব, আলোচনা হ'ব। আৰু আমি গোটেই বড়ো ৰাইজৰ মানে ইউনিটিৰে ৰাখি মেলি আমি কেনেকৈ আমাৰ নিজৰ জাতিটো আগুৱাই লৈ যাব পাৰোঁ এই বিশেষ আমি ইয়াত আলোচনা কৰা হ'ব।